শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম। মই আজি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুবাৰ্ষিকী উপলক্ষে অসমবাসী ৰাইজক লৈ সাদৰ প্ৰীতি আৰু সম্ভাষণ আগবঢ়াইছোঁ যাতে আগন্তুক দিনবোৰত অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ সকলো ৰাইজে মিলি জুলি এক শান্তি সম্প্ৰীতিয়ে অসমৰ বুকুত বাস কৰে আৰু শংকৰী কৃষ্টিসমূহৰ বিকাশ সাধন কৰে তাৰ বাবে এটি সৰল গোহাৰি আগবঢ়াইছোঁ সকলোলৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুবাৰ্ষিকীৰ শুভকামনা যাচিছোঁ।